जाइছোঁ মোৰ ইউটিউব চেনেল প্ৰাঞ্জল ব্লগলৈ আৰু আজি অকণমান মানে আমাৰ গাঁওখন অলপ দেখাবলৈ আহিছোঁ। আমাৰ ঘৰ ক'ত, আমাৰ গাঁওখন ক'ত আছে সকলো কৈ আছোঁ, ভিডিঅ'টো চাই থাকক। ডাঙৰ ল'ৰাকেইজন মানে সৰু ল'ৰাকেইখিনিক ধুনীয়াকৈ ফুটবল খেলৰ শিকাই আছে, কোৰ্চ দিয়া গোটেই দি আছে। এইপিনে ৰেগুলাৰ ফুটবল খেল শিকাই আছে। এইটো হৈছে আমাৰ গাঁৱত থকা এটা ৰজাদিনীয়া পুখুৰী। আগতে এবাৰ ভিডিঅ' বনাইছিলোঁ, যদি ভিডিঅ' চোৱা নাই তাৰ লিংকটো দি দিম ডেছক্ৰিপশ্যনত, চাব। এইটো হৈছে ৰজাদিনীয়া পুখুৰী, কাষতে LP স্কুল, হৰি মন্দিৰ, নামঘৰ এটা আছে। তাৰপৰা দেখাই আছোঁ আৰু গাঁওখন, বেলেগ একো নাই বাৰু, মানে গাঁওখন আমাৰ গাঁওখন কেনেকুৱা সেইটোৱে দেখাম বাৰু। Little bit of shit. Put a I'ma make it burn. 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 Let's go. বহুতে ভাবিব গাঁও কোনে নাই দেখা, গাঁও চবেই দেখিছে চাগে, বহুতে নাই দেখা। আৰু যিসকল টাউনত থাকে সেইসকলে আৰু গাঁৱৰ পৰিৱেশটো সিমান নাজানে। অলপ দেখাবলৈ চেষ্টা কৰিছোঁ, ভুল হ'লে ক্ষমা কৰি যাব আগলৈ এনেকৈ। আৰু ধাননি পথাৰ বেক পিনে আছে, দেখাই আছোঁ। ধাননি পথাৰ, গৰু এনেকৈ চৰি আছে। তাৰপৰা আছে ধাননি পথাৰ, ডাঙৰ, বহুত ডাঙৰ ধাননি পথাৰ, মানে বহুত ডাঙৰ, বিগ বহুত ডাঙৰ ধাননি পথাৰ, সেউজীয়া হৈছে পুৰা। আৰু মই মানে ভিডিঅ' কৰা এটা সাধাৰণ মোবাইলত ফটো কোৱালিটিটো বেয়া যায়, পিকচাৰ বেয়া যায়, সকলো মানে বেয়া যায় আৰু সকলো চবফালে বেয়াই হয় ফটো কোৱালিটি। সেইকাৰণে ভিডিঅ'টো কিছুমানে চাই ক্লিক কৰে, সম্পূৰ্ণ নাচায়। সেইবাবে কৈছোঁ, মই এটা সাধাৰণ মোবাইলত ভিডিঅ' বনাই আছোঁ বৰ্তমানো, বনাই পাছলৈ কেমেৰা চেমেৰা কিনিম আৰু আপোনালোকৰ পৰা সঁহাৰি পালে ছাবস্ক্ৰাইব কৰি দিব। Put a little bit of shit. Put a little bit of shit. Put a little bit of shit. I'ma make it burn. 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 মই কৈছিলোঁ আমাৰ গাঁৱত দুখন বিল আছে, এটা ৰজাদিনীয়া পুখুৰী আছে, আৰু এদিন এখন বিল দেখাইছিলোঁ আৰু আন এখন বিল দেখাই আছোঁ, ফুলকোঁৱৰ বিল বুলি নামটো। ফুলকোঁৱৰ বিল নামটো, মানে বিলখনৰ নাম ফুলকোঁৱৰ। আৰু ইয়াত পদুম ফুলে, পদুম বোকাত ফুলে, যিহেতু বৰ্তমান এতিয়া খৰাঙলৈ পৰিৱৰ্তন হৈছে, সেইবাবে পদুম ফুলা নাই। ধুনীয়া লাগে দেখিবলৈ পদুম ফুলিলে। আমাৰ ঘৰলৈ যোৱা গাঁৱেদি দুটা ৰাস্তা, এটা হৈছে এইটো, মোৰ বেগপিনে মঠাই ধৰি নামি যায়, আৰু এটা এইপিনে গৈ থাকিব পাৰি। এইপিনে খালি বৰ হাবি হয়, মানে সেইটো কথা কি মঠাই যে সেইটো চাইডে ব্লক এটা দিয়া বনাই দিলে এতিয়া। আৰু গৈ আছোঁ, হাবি ৰাস্তাটো অলপ দেখাই আছোঁ। ভয় লাগে আহিবলৈ, বাঘ ওলাই বুলি, কেনেকুৱা হাবি দেখিছে নাই? ত' সেইকাৰণে সেইপিনে চব মানুহ যায়, এইপিনে যি ঘৰ আছে আৰু সেই ঘৰে অহা যোৱা কৰি থাকে। হাবি আহিলেও উপায় নাই এতিয়া, হাবিবোৰ জুয়েহে আকৌ ওলাই, কিমান কৰি থাকিব। কিন্তু ৰাস্তাটো ভাল নহয় বাৰু আহিবলৈ, পিনে ব্লগ এটা দি বনাই দিলে দেখাই আহিছোঁ আপোনালোকক। অলপ ঘৰ কিনাৰবোৰ জুই থাকে, এনে হাবিত আপোনালোকে আহিব পাৰিব নাই কওকচোন বাৰু, কোনে পাৰিব? প্ৰশিক্ষণ দি আছে বুলি ফুটবল খেলৰ, তাই অলপ দৃশ্য দেখাই দিছোঁ। কিয়নো আপোনাক ফুটবল খেলৰ প্ৰশিক্ষণটো প্লিজ কমেণ্ট কৰি জনাব নাপাহৰিব। কি আছে দেখিছ যে মজা খেল চলি আছে ইয়াত, এনেকৈ পাৰ হৈছে আৰু গাঁৱৰ পৰিৱেশ এইটোৱে। বেছি দেৰি কৰো তই চবৰে দেৰি
ভ্লগ বনাই দিলোঁ আৰু ভ্লগত যদি কিবা ভুল হৈছে ক্ষমা কৰি দিব আৰু আমাৰ গাঁওখন দেখাইছোঁ অলপ চলপকৈ চ' মোবাইলত বেছি দেৰি ভিডিঅ' কৰিব নোৱাৰি কিমান হাতে এনেকৈ ধৰি থৈ থাকিব ত' দিগদাৰ হয় যে নামি গৈছোঁ সেইটো নামঘৰ পাছফালে মোৰ বেগ পাছফালে আৰু যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ শ্বেয়াৰ কৰি দিয়ক ছাবস্ক্ৰাইব কৰক লাগি থাকক আৰু মোক এনেকৈ আগবাঢ়ি যাওক সহায় কৰক